নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টোৰ প্ৰথমতে এটা কথা কৈ লওঁ যে ভিডিঅ'টো অন কৰিয়ে মই কথা কৈছিলোঁ, কিন্তু পিছতহে চাইছোঁ যে মাতটো বহুত বেছি সৰুকৈ ওলালে, সেইকাৰণে ভিডিঅ'টো দিবলৈ ভাল নালাগিলে। আকৌ মই পিছত ভইচ অভাৰ কৰিছোঁ এডিট কৰোঁতেনে। সেয়াই আৰু বাকী ভিডিঅ'টো চাই থাকক, ভাল পাব। আজি পৰীক্ষা আছে, আজি 14 তাৰিখ। আজি BSc প্ৰেক্টিকেল এক্সাম এটা আছিলে, সেয়া পৰীক্ষা দিবলৈ যাম। 10টাৰ পৰা আছে, ওলাম আৰু লাহেকৈ। আৰু যোৱাকালি মোৰ বাৰ্থডেও আছিলে, বহুতে বহুত বেছি ধুনীয়াকৈ উইচ কৰিছে, তাৰ কাৰণে বহুত বেছি ধন্যবাদ। কালি আচলতে বাৰ্থডে বুলি মোৰ একো কৰা নহ'লে বাৰু, আৰু এতিয়া বহুত বেছি ডাঙৰ হ'লোঁ, ঘৰততো বাৰ্থডে পতা নহয়েই বাৰু, কিন্তু বাহিৰত ওলাই যোৱাও নহ'লে সময়ৰ অভাৱত। তাকে আজি আহিব মোক কোনোবা লগ কৰিবলৈ, কোন আহে লগ কৰিবলৈ, কেনেকৈ কি কৰোঁ, এই সকলোবিলাক এই ভিডিঅ'টোতে মই দেখাবলৈ চেষ্টা কৰিম দেখুৱাও হ'ব আৰু লগতে স্মৃতি হিচাপে ভিডিঅ'টো থাকিও যাব। বাৰু ভিডিঅ'টো চাই থাকিব, কেনেকুৱা পাই জনাব। এতিয়া মই ওলামগৈ কলেজলৈ আৰু লাহে লাহে চব দেখাই থাকিম, চাই থাকিব। আৰু আজি ইমান বেছি ধুনীয়াকৈ ৰ'দ দি আছে। এনেকৈ ৰ'দ দিলে মনটো বহুত বেছি ভাল লাগে। ঠাণ্ডা দিনত ৰ'দটো দৰকাৰ হয়েই আৰু এয়া আপোনালোকে চাগে ভিডিঅ'টো ধৰিব পাৰিছে কিমান বেছি ৰ'দ দিছে। এনেই ইমান বেছি পোহৰ নপৰে এইখিনিত, কিন্তু আজি বহুত বেছি ৰ'দ দিছে, সেইকাৰণে পূৰা বেছি পোহৰ পৰিছে। এতিয়া এয়া মই ওলাই মেলি ৰেডি, এয়া গৈ থাকোঁ আৰু দেখাই থাকিম। এয়া মানুহজনী মোক থ'বলৈ আহিছে, তেওঁ আহিব হৈ গ'ল, টাইমটো মিলি গ'ল, সেইকাৰণে দুইজন লগতে আহিলোঁ। আৰু এয়া মোক কঠালপাৰৰ চেণ্টাৰতে নমাই দিলে, আৰু এয়া মই কলেজৰ ওচৰত পাই গ'লোহি। বাকী এতিয়া ভিডিঅ' কৰা নহ'ব, যিহেতু এক্সাম আছে, গতিকে পিছত দেখাম। আৰু এয়া এক্সাম দিলোঁ। আজি আচলতে BScৰ প্ৰেক্টিকেল এক্সাম এটা আছিলে। BSc কিতাপখন যিহেতু কম্পিউটাৰ ৰিলেটেড, সেইকাৰণে এয়া তাতে এক্সাম হোৱাৰ পাছত এয়া মই তললৈও আহিলোঁ। আহি এয়া ৰৈ আছোঁ, কোন আহিব গম পাব, ৰ'ব দেখাম। কেক কাটিবলৈ আপুনি বস্তু এটা নিজেই চাওক, আপোনালোকে যে কেকটো এইটো মই বক্সটো দেখি পেলাই আশাটো বেলেগ কৰিছিলোঁ, ভিতৰৰ পিনে যিটো দেখিলোঁ সেইকাৰণে হাঁহি উঠিছে। মোৰ ইমান কেলে হাঁহি উঠিছে গম পাইছে নহয়। কি মই আনা দেখি বেয়া পোৱা নাই, সেইটো মোৰ কাৰণে বহুত বেছি, কিন্তু বক্সটো যিটো দেখিলোঁ, বক্সটোৰ ভিতৰত যিটো পালোঁ, মই আনএক্সপেক্টেড মই কেকটো বেয়া বুলি কোৱা নাই। কথাটো এইটো হ'ল যে মই কৈছোঁ যে এইবিলাক কৰিব নালাগে, কেক চেক নাকাটো। যোৱা বছৰো এইবোৰ ইমান পইচা খৰচ কৰিছে, এইবোৰ নালাগে বুলি ক'লোঁ। তো সেইকাৰণে সিহঁতে যদি আলোচনা কৰিলে, কৰি তাই আৰু এজনীয়ে আলোচনা কৰিলে, কৰি এইটো লৈ আনিছে। আৰু যদি বক্সটো যিটো দেখিলোঁ, মইতো ভাবিছোঁ ভিতৰ পিনে চাগে বহুত ধুনীয়া, কিবা কেক চেক আনিছে, আৰু কেকটো কাটিবলৈ পিন্ধি ল'বলৈও মূৰত সেইডাল আনিছে, কিবাকিবি মইতো বহুত কিবাকিবি আশা কৰি ল'লোঁ। যেতিয়া খুলি দিছোঁ হে ভগৱান, মই একো নকওঁ আৰু, একো নাই, এইবোৰবিলাক মৰম আৰু। সেয়া আৰু দেখিলেই নহয় কোন আহিলে, কি আনিলে। মই যে হাঁহি হাঁহি থাকিবই পৰা নাছিলোঁ প্ৰথমতে। ইমান ধুনীয়া বক্সটোৰ ভিতৰত যে এনেকুৱা এটা কেক ওলাব মই কল্পনা কৰা নাছিলোঁ। বছৰ বাৰ্থডেত যেতিয়া মোৰ কাৰণে এটা কেক লৈ আহিছিলে, মই তেতিয়াই কৈছিলোঁ যে নেক্সট টাইমৰ পৰা মোৰ ওচৰত বাৰ্থডে দিনা আহিলে কেক লৈ নাহিবি। আচলতে নিজৰ বাৰ্থডে দিনা কেক কটাটো মই নিজে ভাল নাপাওঁ। আচলতে বহুতে বহুত কথাই কয় যে এইবিলাক কাটিব নালাগে, এইবোৰ আমাৰ পৰম্পৰা নহয়। আৰু আমাৰ ডিপাৰ্টমেণ্টৰ HOD ছাৰেও কৈছিলে, সেই তেতিয়াৰ পৰা মই বিশেষকৈ কেকৰ প্ৰতি ইমান বেছি মন নোযোৱা হৈ গ'ল সেইকাৰণে। কিন্তু সেয়া আৰু সিহঁতি আনিলে, উপায় নাই আৰু, হাঁহি হাঁহি থাকিব পৰা নাই। সেয়া প্ৰথমতে সিহঁতি কৈছে যে এইটো বস্তু ভিতৰলৈ নিব নোৱাৰি, যিহেতু আতিথ্যৰ ভিতৰত বহুত মানুহ আছে, এইটো বস্তু বাহিৰতে হওক, সেইকাৰণে বাহিৰতে সেয়া হাঁহিলোঁ মেলিলোঁ। আৰু ইয়াৰ ভিতৰত আজি যে আতিথ্যত মানুহ পূৰা ফুল, এয়া দেখিছে লগৰ হয় বিশাল আৰু পংকজ, আৰু দুইটাৰ লগতে অকণমান কথা পাতিলোঁ। সিহঁতি বাৰ্থডে পাৰ্টি দিব লাগিব বুলি কৈ আছিলে, পিছে মই নিদিলোঁ আজি। আৰু এয়া আমি দুইজনীয়ে অকণমান কিবাকিবি খালোঁ। তাইৰ লগত আৰু এগৰাকী আহিছিলে। এতিয়া আচলতে সিহঁতিও গ'ল খাই মেলি, চয়নিকাৰ লগত আৰু এজনী আহিছিলে তাইৰ লগৰ, কিন্তু তাই ভিডিঅ'ত উঠিবলৈ বিচৰা নাই, সেইকাৰণে নুঠালোঁ। আৰু মই কোৱাও নাই কোন আহিছিলেতো। সিহঁতি গ'ল, সিহঁতক লৰালৰি হ'ল, বেংকৰ কিবা কাম আছিলে, 2টা বজাৰ আগত পাবই লাগে, সেইকাৰণে গ'ল। ময়ো আহি আছোঁ আৰু ঘৰলৈ। বাকী ইমান এতিয়া ভিডিঅ' কৰা নহ'ব চাগে ঘৰ পালেগৈ। বাকী বাৰু যি পাৰোঁ দেখাই থাকিম, আপোনালোকে চাই থাকক। ঘৰ পালোহি। আচলতে বাটত ভিডিঅ' কৰা আৰু নহ'লে, ঘৰ পাই কাপোৰ কানি চেঞ্জ কৰি মেলি একদম আজৰি। বাকী কি দিছে দেখাম বাৰু, হ'লেও থাম্বনেইলত আৰু এটা কথা লিখিছিলোঁ মই, কোনে লগ কৰিবলৈ আহিছে সেইটো দেখালোৱেই, যে বাৰ্থডে মাজতে পৰীক্ষা আহিবতো গম পাইছেই। আৰু বাকী এটা লিখিছিলোঁ যে মানুহজনে কি গিফ্ট কৰিলে। মানুহজনে কি গিফ্ট কৰিলে বুলি ক'লে আচলতে ডাইৰেক্টলি ক'ব নোৱাৰিম। আচলতে এইকেইদিনতে বহুতখিনি বস্তু লৈ থকা হৈছে, কিবাকিবি দৰকাৰী। সেইখিনিৰ ভিতৰতে মই যিহেতু ঘৰখনৰে পইচা তেওঁ দিছে, গতিকে
মই সেই গিফ্ট মানে সেই বস্তু যিখিনি লৈছোঁ সেইখিনিয়ে মই আচলতে বাৰ্থডে গিফ্ট হিচাপে ধৰি লৈছোঁ আৰু বহুতে সুধি আছিলে মানে মোৰ চিনাকি আৰু মোৰ লগৰ বহুতে সুধি আছিলে যে বাৰ্থডে পতা নাই নেকি বুলি বাৰ্থডে আচলতে মোৰ বুলি নহয় মোৰ হাজবেণ্ডৰো পাতি পোৱা নাই আমাৰ এইখন ঘৰৰ ভাইটিও পাতি পোৱা নাই গতিকে মোৰো বাৰ্থডে পতা হোৱা নাই আৰু এতিয়া ইমান ডাঙৰ হ'লোঁ আৰু কি বাৰ্থডে পাতিব আৰু সেয়া ওলায়ো যোৱা হোৱা নাই ওলাই যোৱা হোৱা নহয় মানে কেলৈ মোৰ পৰীক্ষা চলি আছে লগতে তেখেতৰো পেণ্ডেলৰ কামবিলাক চলি আছে গতিকে নাই আৰু ওলাই মেলি যোৱা নাই পৰীক্ষা বিশেষকৈ পৰীক্ষাৰ কাৰণে ক'তো ওলাই মেলি যোৱা নাই আৰু বাৰ্থডে গিফ্ট মানে এইকেইদিনতে বহুতখিনি বস্তু লৈ আছোঁ কিছুমান দেখাব পৰা কিছুমান দেখাব নোৱাৰা যদি পাৰোঁ পিছত মই দেখাই দিম বাৰু সেয়াই আৰু সেইখিনিয়ে বাৰ্থডে গিফ্ট বুলি ধৰি লৈছোঁ আকৌ এতিয়া বেলেগকৈ ল'বলগীয়া বস্তু নাই আৰু মানে যিখিনি দৰকাৰী হৈ আছিলে সেইখিনি ল'লোৱেই তো সেয়াই আৰু বাকী চয়নিকাই কি গিফ্ট কৰিছিলে আৰু কাৰ পৰা কি গিফ্ট পালোঁ সেইখিনিকে দেখাই দিম আপোনালোকে চাব বেষ্ট ফ্ৰেণ্ডজনীয়ে গিফ্ট কৰিলে দেখিছেনে এয়া এটা লেকমি ছানস্ক্ৰীণ যিটো মানে কেনেকৈ গম পালে মই নাজানো এই বস্তুটো মোৰ বহুত বেছি মানে প্ৰয়োজন হৈ আছিলে তাৰপৰা তাই কেনেকৈ গম পালে নাজানো আৰু দিছে দেই মানে বহুত সুখী আৰু মই আৰু বাকী এইপিনে দিছে এযোৰ এনেকুৱা ফুলি পাথৰ থকা এনেকুৱা মোৰ আছেই ফুলি তথাপিও তাই দিছে মানে তাই আগতেও মোক জুমকা বেলেগ বেলেগ ফুলি দিছে মই নিপিন্ধোঁ সেইকাৰণে চাগে তাই এবাৰ এনেকুৱা টোপ দিছে কিন্তু মই পিন্ধিম এইযোৰ ক'ৰবালৈ পিন্ধি গ'লে ফটো দিমেই এনেও আৰু এইটো দিছে এটা লিপষ্টিক মই লগাই চোৱা নাই বাৰু লগালে দেখাম আৰু এডাল দিছেনে চেইন এডাল দিছে কেনেকৈ গম পালে নাজানো মোৰ দৰকাৰ হৈ আছে বুলি মানে কি আৰু সোণৰ চেইন মই য'তে ত'তে পিন্ধি যাবলৈ ভয় কৰোঁ পিন্ধোঁ আৰু কম পৰিমাণে বাকী সেই মণিপুৰ যাওঁতেও চেইন এডাল দিছিলে সেইডালৰ কালাৰটো গৈছে বুলি তাই গম পাই গ'ল এইডাল দিছে আকৌ আৰু এইপিনে দিছে এটা কিটকাট চকলেট যিটো মই খাই ভাল পাওঁ তাৰপিছত এটা বহুত ধুনীয়া উপহাৰ পালোঁ এয়া অনুৰাধা শৰ্মা পূজাৰীৰ নাহৰৰ নিৰিবিলি চাহখন মই পঢ়িম বুলি ভাবি আছিলোঁ কিতাপখন মোৰ পঢ়া হোৱা নাছিলে বাৰু লাইব্ৰেৰীৰ পৰা এদিন লৈ পেলাই অকণমান পঢ়িছিলোঁ এইখনো আজি গিফ্ট হিচাপে পালোঁ কোনে দিছেতো বাৰু পাছত ক'ম হ'লেও এইখন কিতাপ হিচাপে মানে গিফ্ট হিচাপে পালোঁ আৰু মানে ভাবিব নোৱাৰা গিফ্ট এটা পালোঁ দেখাই আছোঁ ৰ'ব মই কল্পনা কৰা নাছিলোঁ এনেকুৱা গিফ্টৰ কিন্তু এনেকুৱা গিফ্টটো পালোঁ দেখিছেনে কমলা আৰু কি দেখিছে নহয় সেয়াই আৰু এইটোৱে মোৰ বাৰ্থডে ভ্লগ কি পালে কি নাপালে মই নাজানো চাব আৰু ধুনীয়া ধুনীয়াকৈ কমেণ্ট লিখিব মোৰো মনটো ভাল লাগে আপোনালোকৰ কমেণ্টবোৰ পঢ়ি যোৱা বছৰো তাই আহিছিলে ধুনীয়াকৈ অকণমান চেলিব্ৰেশ্যন হৈছিলে তেনেকৈ মই ভিডিঅ' দিছিলোঁ আপোনালোকে মৰম দিছিলে এইবাৰো এইটো ভিডিঅ'ত মৰম দিব বুলি মই আশা ৰাখিলোঁ যাতে ভিডিঅ'বোৰ আপলোড কৰি থৈ বহু বছৰৰ পাছত আকৌ যাতে এই দিনবোৰ চাব পাৰোঁ তাৰ কাৰণেই ভিডিঅ'বোৰ এনেকৈ ইউটিউবতে দিওঁ আৰু এটা কথা কালি মানে ইনষ্টাগ্ৰামতেই হওক বা হোৱাটছএপতেই হওক বা ইউটিউবতে হওক ইমান বেছি ধুনীয়াকৈ উইচ কৰিছে তাৰ কাৰণে অশেষ ধন্যবাদ বাৰু আজিলৈ বাই